Hi, welcome to my channel Grihinis Kitchen. আজি Grihinis Kitchenত মটৰ ধনিয়াৰ এটা খট্টা মিঠা চাটনি বনাবলৈ লৈছোঁ। এই চাটনিটো বনাবলৈ যিমান সহজ, খাবলৈ সিমানেই টেষ্টি হয়। আহকচোন আমি চাটনিটো বনাওঁ। এই চাটনিটো বনাবলৈ মই দুটা পকা জলফাই লৈ লৈছোঁ। এই জলফাইকেইটা একেবাৰে পকি গৈছে আৰু আমাক এনেকুৱা পকা জলফাই ইয়াতেই লাগিব। আৰু নহৰু কেইকোবমান লৈছোঁ আৰু ফ্ৰেছ ধনিয়া লৈছোঁ, মটৰ লৈছোঁ। মটৰটোতো ফ্ৰ'জেন মই নলওঁৱেই বাৰু, ফ্ৰ'জেন মটৰ লোৱা নাই। এইটো বাকলি চেলাই পেলাই মটৰটো লৈছোঁ আৰু জলকীয়া লৈছোঁ, নিমখ আৰু চেনি অকণমান লৈছোঁ। এইখিনিৰে এই ইনগ্ৰেডিয়েণ্টছখিনিৰে মই এতিয়া চাটনিটো বনাম। চাটনিটো বনাবলৈ মিক্সি জাৰ এটা লৈ লৈছোঁ। এইখিনি ধনিয়া মই খুব ভালকৈ ধুই চাফাকৈ ধুই লৈছোঁ। লৈ পেলাই এনেকৈ লৈছোঁ। আপোনালোকেও যিমান পৰিমাণৰ চাটনি বনাব সিমানেই বস্তুখিনি তেনেকৈয়ে দিব। আৰু ধনিয়া লোৱাৰ পিছত এতিয়া মই ইয়াতে অকণমান মটৰ দিছোঁ, কেঁচা জলকীয়াও দিছোঁ আৰু নহৰু দিছোঁ। নহৰুটো কিন্তু অপশ্যনেল, যদি কোনোবাই বেয়া পায় নহৰু নিদিব, মই দিছোঁ। আৰু মই জলফাই দুটা এনেকৈ কাটি লৈছোঁ, একেবাৰে পকা জলফাই হয়। এনেকৈ কাটি লৈ ইয়াতে দিছোঁ আৰু অকণমান এনেকৈ ভোট জলকীয়া অকণমান দিছোঁ, কাৰণ কেঁচা জলকীয়া মই দিছোঁৱেই, সেইকাৰণে ইয়াতে এনেকৈ ভোট জলকীয়া অলপ দিছোঁ। আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। নিমখটো সোৱাদ অনুযায়ী দিব। আৰু চেনি অকণমান দিছোঁ। চেনিখিনি দিয়াৰ লগে লগে চাটনিটোৰ খট্টা মিঠা এটা টেষ্ট আহিব আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া গ্ৰীণ হৈয়ে থাকে। এতিয়া মই মিক্সিত এইখিনি পেষ্টটো বনাবৰ কাৰণে অকণমান পানী দি লৈছোঁ। পানী অকণকেই দিব, একেলগে বেছি পানী নিদিব। মোৰ পেষ্টটো ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে। এই পেষ্টটো বনাবলৈ একদম সহজ আৰু খাবলৈ খুব টেষ্টি। পেষ্টটো আমি বনাই পেলাই এইখিনি চাটনি বনাই পেলাই যদিও ফ্ৰিজত থৈ দিম বুলি বনাওঁ অলপ বেছিকৈ, কিন্তু নাথাকেই। লগে লগে এইটো শেষেই হৈ যায়। চবেই খাই ইমান ভাল পায়, তো লগে শেষ হৈ যায়। তথাপি মই এনেকৈ জাৰ এটাত অকণমান এই চাটনিটো থৈ, এতিয়া মই ইয়াতে 7 দিনমানৰ কাৰণে আমি ফ্ৰিজত থৈও দিব পাৰোঁ। 7 দিনলৈ এই চাটনিটো একো বেয়া নহয়, এইটো ভালে থাকে। আপোনালোকে সদায় খাব পাৰে। আৰু এই চাটনিটো দালি, ভাত, চব্জি, ৰুটি, ম'ম', পকৰা চবৰে লগতে খাব পাৰে। যাৰ যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰে। আপোনালোকে সকলোৱে নিজৰ ঘৰত এবাৰ হ'লেও এই চাটনিটো বনাই চাবচোন। আৰু চাওক, কনচিষ্টেঞ্চিটো এনেকুৱাই ৰাখিব। ইয়াতকৈ পনীয়া কৰি নেপেলাব। পনীয়া কৰিলে চাটনিৰ টেষ্টটো নাথাকে। গতিকে আমাৰ আজি চাটনি, মটৰ ধনিয়াৰ চাটনি ৰেডি হৈ গ'ল। মই এইটো ঢাকন মাৰি ফ্ৰিজত থৈ দিম আৰু যেতিয়াই ইচ্ছা তেতিয়াই উলিয়াই খাম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেল গৃহিণীজ কিটচেন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।